গৰুৰ গোহালি নে এটিএম দৃশ্য দেখি আচৰিত হ'ব আপুনি। প্ৰথমে এই দৃশ্যলৈ লক্ষ্য কৰক আৰু তাৰ পাছত অনুভৱ কৰক। গৰুৱে গোহালি এৰি বসবাস কৰিছে এটা এটিএমত। দৃশ্য মধ্যপ্ৰদেশৰ নাইগড়িৰ। যদিহে আপুনি এটিএমৰ পৰা টকা উলিয়াই তেন্তে সন্মুখীন হ'ব এই পৰিস্থিতিৰ। দৃশ্যত দেখা এই ব্যক্তিজনৰ দৰে আপুনিও নাক বন্ধ কৰি উলিয়াব পাৰে টকা, কিয়নো এটিএমৰ ভিতৰত এতিয়া ভৰি পৰিছে গোবৰেৰে। এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই বিশেষ ভিডিঅ'। নিউজ টেক্স ৰিপৰ্ট, ফিফ্থ পিলাৰ।